নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই আছোঁ আপোনালোকৰ ইয়াৰ নাম্বৰ হাবি পাৰ হৈ গৰমপানীত। ইয়াতে আহিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। তাৰে আপোনালোকে আজি গৰমপানীটো দেখাম, তে কেনেকুৱা পায় তা আপোনালোকে জনাব। তে ভিডিঅ'টো আগলৈ চাই থাকক। তো বলক মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাব পাৰে কি লিখা আছে, ৱেলকাম টু লাংকাৰ ওম ইকো টুৰিজম পাৰ্ক ইত্যাদি লিখা আছে। আপুনি পঢ়ি ল'ব। আণ্ডাৰ কাৰ্বি আংলং ইষ্ট ডিভিজন ডিফু। আৰু এইটো হৈছে টিকেট ঘৰ। তাতে গৈ এতিয়া টিকেট কৰিব লাগিব। তেল দেৰি নকৰি মই টিকেটটো কৰি লওঁ। টিকেট কাউণ্টাৰ, এডাল্ট, মাইনৰ এনেকৈ সম্পূৰ্ণখিনি লিখা আছে। সম্পূৰ্ণখিনি দেখাই দিলোঁ, আপোনালোকে নিজে পঢ়ি ল'ব। দাদা টিকেট কিমানকৈ? 20 টকা। 20 টকা। পোৱালি 10 টকা ন? এয়া বন্ধুসকল, টিকেট কটা হৈ গ'ল। 20 টকাকৈ ল'লে আমাৰ। তেতিয়াহ'লে টিকেট কটা শেষ। তেতিয়াহ'লে এতিয়া আপোনালোকক দেখাম ইয়াৰে আগৰ দৃশ্য। চাব পাৰে বহুত পুৰণা দলং হয় এইখন। দেখিয়ে গম পায় এইবোৰ চাগে বহুত আগতে বনোৱা, কিন্তু এতিয়াও বহুত ষ্ট্ৰং আছে। বৰ্তমান যিবোৰ দলং বনায় তাতকৈ এইটো বহুত গুণে এতিয়াও ষ্ট্ৰং হৈ আছে। এইটোৱে হৈছে গৰমপানী। ইয়াতে আছে, অলৰেডি আমি এতিয়া যাম। ইয়াৰ লগতে আছে সৰু এটি পাৰ্ক। তো আগতে মই আপোনালোকক পাৰ্কখন দেখাই লওঁ। পাৰ্কটো সৰু হ'ব পাৰে, কিন্তু সৰু হ'লেও ইয়াত সৰু ল'ৰা ছোৱালী খেলিব পৰা বিভিন্নটা বস্তু আছে। চাব পাৰে জোলনাৰ পৰা ধৰি বহুতেই বস্তু আছে যি সৰু ল'ৰা ছোৱালীসমূহ খেলিব পাৰে। আৰু পাৰ্কটো কিন্তু বহুতেই চাফ চিকুণকৈ ৰাখিছে ক'ব লাগিব। বহুত পাৰ্ক আছে য'ত লেতেৰা ইত্যাদি পেলোৱা থাকে, কিন্তু ইয়াত সেনেকুৱা নাই, মই নাই পোৱা। গৰম পানী উহুৰ ভিতৰত গা ধোৱা কঠোৰভাৱে নিষেধ। ইয়াতো কিছু নটিচ জাৰি কৰিছে, আপোনালোকে পঢ়ি ল'ব। আৰু এয়াই হৈছে গৰম পানী। মই আপোনালোকক এতিয়া ইয়াৰ ভিতৰৰ দৃশ্যটো দেখাম। সঁচাকৈ ইয়াৰ পানীখিনি বোলে উতলি থাকে। বহুতে কোৱা শুনিছোঁ, আপোনালোকক দেখাই আছোঁ দৃশ্যটো সঁচাকৈ হয় নহয়। ৱাও, সঁচাই পানীখিনি উতলি আছে। মই চুই চাব লাগিব কিমানখিনি হিট আছে, গম পাম। এই মাজৰটো চাব পাৰে, বুৰবুৰণিটো সেইটো যিটো কৰি আছে। পানীটো গৰম আছে, কিন্তু ইমানো গৰম নহয়, কিন্তু এটা লাইটলি এটা গৰম আছে। সঁচাকৈ এইটো গৰম পানী যে নামটো, জেগাটো সঁচাকৈ পানীটো সঁচাকৈ গৰম। আৰু আপোনালোকে চাব পাৰে বুৰবুৰণিখিনি মই সম্পূৰ্ণখিনি আপোনালোকে দেখালোঁ, আৰু দেখাম। আৰু যি আছে ভিডিঅ'টো আগলৈ এনেকৈ চাই থাকক। এতিয়া আপোনালোকক জনাম যে ইয়াৰ পানীখিনি উতলি কিয় থাকে। ইয়াৰ পানীখিনি উতলি থকা কাৰণ ইমানেই, কাৰণ এই পানীখিনিৰ তলত মানে চূণৰ পৰিমাণটো অত্যাধিক, মানে বহুতেই বেছি। সেইবাবে ইয়াৰ পানীখিনি উতলি থাকে, সেইবাবে ইয়াক গৰম পানী বুলি কোৱা হয়। চাব পাৰে কেনেকৈ উতলি আছে। এই পানীটো বোলে ছালৰ কাৰণে বহুতেই উপকাৰী, সেইবাবে মই অকণমান বটলত ভৰাই ল'লোঁ। ঘৰত লৈ গৈ গা ধুম এই পানীৰে। আৰু এইটো চাব পাৰে, এইটো হৈছে হেংগিং ব্ৰিজ। এই ব্ৰিজটো গৰম পানীৰ পিছফালে আছে, কিন্তু ইয়াৰ পিছফালে গোটেইখিনি অভয়াৰণ্য। আৰু এই ব্ৰিজটো সম্পূৰ্ণৰূপে কিছুমান গুণাৰ শিকলিৰ দ্বাৰা মানে বস্তুটো ওলমি আছে। মই আপোনালোকক ওচৰৰ ফালৰ পৰা দেখাম, তো চালে আপোনালোকে আৰু ভালকৈ গম পাব। সঁচাই মই প্ৰথমবাৰ উঠিছোঁ, এনেকৈ যে লৰাই মই গম নাপাওঁ। বহুত বেছি লৰিলে ব্ৰিজখন, মানে কি ক'ম আৰু। একদম যদি দুইফালে মানে এনেকৈ বান্ধি থোৱা নহ'লে হয়, চাগে যিকোনো মানুহ মানে সহজতে পৰিও যাব পাৰে। সঁচাকৈ এই হেংগিং ব্ৰিজত উঠি বহুতেই ভাল লাগিল। তো যিসকলে অহা নাই ইয়াত, এবাৰ আহিব, ফুৰি যাব, বহুতেই ভাল লাগিব। চাব পাৰে এই মোৰ পিছফালে দলংটো আছিলে, পাৰ হৈ আহিলোঁ। তো ভিতৰত বোলো কিবা আছে ইয়াত, এইফালে যাব লাগিব, কিবা আছে বুলি কৈছে। তেতিয়ালৈকে যাওঁ, গৈ কেনে দেখাই আছোঁ আপোনালোকক কি আছে। চাব পাৰে সম্পূৰ্ণৰূপে অৰণ্য। সঁচাকৈ এই গৰম পানী জেগাটো খুবেই ধুনীয়া। বহুতে এটা ভাল এটা এক্সপিৰিয়েঞ্চ দিছে। যিবোৰ সৰু ল'ৰা ছোৱালী আছে তেখেতসকলে ইয়াত আহিব পাৰে। বিশেষকৈ আহি কেনে বস্তুবোৰ চাব পাৰে, কাৰণ বহুতেই নজনা কথা জানিব পাৰিব। মই আপোনালোকক ইতিমধ্যে জনালোৱে এই পানীটো কিয় ইমান উতলি থাকে। তো তেতিয়াহ'লে আপোনালোকে নিজে আহিও এবাৰ চাব, বহুত ভাল পাব। তো মই দেখাই দিছোঁ ইয়াত কি আছে কি নাই, একোতো দেখাই পোৱা নাই। মই আপোনালোকক দেখাই আছোঁ বাৰু। জাষ্ট চাব আহিছোঁ। কিছুমানে কৈছে ইয়াত কিবা এটা আছে, কিবা মন্দিৰ টাইপৰ। চাওঁ দেখা যায় নে নাযায়। ৰাস্তাটো আছে, যাবলৈহে ভয় লাগিছে। বাৰু
নাযাওঁ বাৰু, উভতি দিছোঁ। গম নাপাওঁ কাৰণ কি ওলাই কি নাই, কোনো এটা মানুহ নাই, উভতি দিছোঁ বাৰু। মই ভিতৰলৈ নগ'লোঁ কাৰণ নাজানো কি আছে কি নাই, কোনো এটা মানুহো দেখা নাপালোঁ। সেইবাবে মই কিছু দূৰ গৈ উভতি গুচি আহিলোঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু, কিন্তু মানে জেগাটো একদম চুনচান, কোনো একো নাই। সেইকাৰণে মই যাবলৈ অকণমান ভয় ভয় লাগিলে। যিয়ে হওক, আপোনালোকক বাকী সম্পূৰ্ণখিনি মই বস্তু দেখাই দিলোঁ। পিছফালে কিবা এটা আহাৰ নিচিনা লাগিছে বাৰু। তেতিয়াহ'লে বন্ধুসকল, মই আপোনালোকক গৰম পানী যি দেখালোঁ, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বেয়া নাপালে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। তো আজি ইয়াতে ৰাখিছোঁ, বাই বাই।